হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? মোৰ খবৰ ভালেই। বাকী আপোনালোকে কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব। আজি আমি গৈ আছোঁ মাহীহঁতৰ ঘৰত। চ' মাহীহঁতে মানে এতিয়া জেগা চেঞ্জ কৰিছে। ত' এতিয়া আমি যাই আছোঁ পাঞ্জাবাৰী, আৰু পাঞ্জাবাৰী এনেকৈ এতিয়া আমি SK ব্ৰিজ হৈ গৈছোঁ, শ্ৰদ্ধাঞ্জলি ব্ৰিজ হৈ। ত' তাৰ পৰা এতিয়া দেখাই আছোঁ মা মই এয়া ওলালোঁ আৰু তাৰপাছত গাড়ীত বহি কিনে গৈ আছোঁ ধুনীয়াকৈ। আৰু हाय बोलो यूट्यूब पर देखा हाय बोलो हाय कैसे हो ऐसे बोलो कैसे हो बोलो हाय ऐसे बोलो अच्छे से दो हाय ऐसे दो दो ना अच्छे बच्चे देते हैं ना जेसीबी शेयर्स दो ना प्लीज ओए हेलो बोलो जेसीबी छोटा छोटा हेलो माँ और रेडी हो गया ऐसे दो मौसी की तरह दो बस दो चाहिए बस ऐसे दो हाय श्रेयस 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 देखो इधर कैसा लगा श्रेयस क्या खेल रहे हो आप दिखाओ वाई আৰু ইয়াৰ পাছত অলপমান মানে শ্ৰেয়াছে বদমাছ কৰি আছে, তাকে দেখালোঁ আৰু তাকেই দেখাই আছোঁ। তাৰ লগতে যুঁজি থাকোঁ যিহঁতে। আৰু ইফালে মায়ে পনীৰ বনাই আছিলে আৰু মাছৰ জোল বনাইছিলে। তো এয়া পনীৰ অকণমান মানে হৈয়ে গৈছে আৰু ফাইনেলি। তাৰে পাছত এইফালে হৈ আছে। তাৰপাছত চাওকচোন আৰু কি হয়। हाय বুলি ক কি বনাইছা হল না নাই বনোৱা পনীৰটো দেখিব একদম টেষ্টি হৈছে ইফালে মাছ ইফালে পনীৰ আৰু ৰাতিলৈ আছে পুৰা টেষ্টি হৈছে ভাত খাই আমি ফুৰিব যাম তাৰপিছত আপোনালোকক দেখাম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু ইয়াৰ পাছতে মায়ে পনীৰ টেষ্ট কৰি চাব ক'লে, আৰু টেষ্ট হৈছেনে নাই তাকে খালোঁ আৰু খুব টেষ্টি হৈছিলে। আৰু মাক তাকে কৈ আছোঁ। আৰু ইফালে মায়েও বনাই আছে, বঢ়িয়া হৈছে একেবাৰে। তাৰপিছত আৰু কি হয় আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মাছৰ জোলো খাব দিলে টেষ্ট কৰি, কি আৰু খায়ে আছোঁ ভালকৈ একদম বিন্দাছ। এইটোও টেষ্টি হৈছিলে, একদম ক'বই নালাগে আৰু ইমান টেষ্টি হৈছে। তো এইটো পূৰা খালোঁ, তাৰপাছত একেবাৰে দেখাই আছোঁ আৰু নিমখ অকণমান কম হৈছে, বাকী টেষ্টি হৈছে। জ্বালাটো অলপ কম হৈছে, জ্বালাটো ৰেড চিলি আছেতো হ'ব বেছি অলপ। তো বাকী পিছত কি হয় আপোনালোকক দেখাই। এয়া মাহী আৰু মাহী টেষ্ট কৰি আছে দুয়োটাই। আৰু এনেকৈ মাহঁতে কথা পাতি একেবাৰে খাই আছে, মানে টেষ্ট কৰি আছে মাহী মা এনেকৈ। আৰু মই অকণমান ভিডিঅ' কৰি দেখালোঁ তাৰে পাছত আৰু কি হয় চাওকচোন। আৰু এইফালে আমাৰ খানা ৰেডি, ভাজি তাৰপিছত চাটনি দালি পনীৰ আৰু মাছ আঞ্জা চব আছিল। তো তাৰপিছত আৰু খোৱাই কথা, আমি খালোঁ। এতিয়া খাই মেলি অকণমান ৰেষ্ট ল'লোঁ, আৰু তাৰে আগতে আপোনালোকক এইবোৰ দেখাই দিলোঁ যোগাৰ কৰা আদি সকলোখিনি। এতিয়া চাওকচোন আৰু নেক্সট কি হয়। এয়া ভাইটি, তাৰপিছত শ্ৰেয়াস। বদমাছ কৰি আছা কিয় বদমাছ কৰি আছা হা মাৰিম না ঘৰত যাম নে আমি যাম না আহা তেনেহ'লে হা ভাত খাবা মোৰ লগত খাবা ভাত অ'কে বাই।
লাইটিং মই মা বাবু দেউতা দেউতা ভাই বুলি ভিডিঅ' দিম দেউতাই নাজানে আৰু মোৰ মই ৰেডি হৈ গ'লোঁ ইন্দ্ৰাণী তাত আহিছোঁ ইফালে মা ইফালে দুটাই বদমাছ কৰি আছে ঐ বদমাছ কৰি আছা বদমাছ বুজি গৈছে আমাক বদমাছ আমি আইনাত চাম আমি গোটেইকেইটাই হেল্ল' মই বদমাছ হেল্ল' কৈ দিয়া হেল্ল' ভালে আহিছোঁ আমি চবেই এতিয়া ক'ত যাম ফুৰিব আমি তাতে যাম কলাক্ষেত্ৰ আৰু ছায়েন্স মিউজিয়াম যাম হয়নে আৰু ঘৰত যাম ইফালে এইটো ভাইটি চবে যাওঁ এইটো মাহী এতিয়া আমি যাওঁ এই মা চবেই যাওঁ আৰু পিছত দেখা পাব চবেই চাই খানা বানায় আৰু গাইজ দুখৰ কথানো কি ক'ম আমি কলাক্ষেত্ৰ ছায়েন্স মিউজিয়াম ক'তো টিকেট নাপালোঁ চবতে শেষ হৈ গ'ল মানে আৰু আমি দেৰিকৈও গ'লোঁ সেইকাৰণে হ'ল চাগে তাৰপিছত লাষ্টত আহি অমৃত উদ্যানত আহিলোঁ হেঙেৰাবাৰীৰ তাৰপাছত ইয়াতে দেখিলোঁ স্কেটিঙৰ মানে ইমান ধুনীয়াকৈ কৰিছে একেবাৰে ইমান ধুনীয়াকৈ বেলেঞ্চ কৰে আৰু তাকে চাই আমি একদম আচৰিত হৈ গ'লোঁ তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু চাওকচোন ইমান ধুনীয়াকৈ কৰিছে সিহঁতে তো দেখাই আছোঁ আপোনালোকে চাওক হয় ৰাতি মোৰ ফাটে মা আৰু এনেকৈ আমি অলপমান ফুৰি আছোঁ আৰু তাকে দেখাই দিলে বাবুয়েও আৰু আপোনালোকেও চাওকচোন ভিডিঅ'টো যদি আপোনালোকে লাইক কৰা নাই এতিয়ালৈ প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব
তিনছে কি দেখছ আৰু এনেকৈ আমি গোটেই অমৃত উদ্যানখনে ঘূৰিলোঁ আৰু খুব ভাগৰ লাগিছে সেইকাৰণে মাহীহঁতক বিচাৰি যাওঁ বুলি আৰু মাহীহঁতে মানে উঠা নাছিলে আৰু চ' এতিয়া আমি তললৈ নামি আছোঁ আৰু এতিয়া আপোনালোকক তাৰে ভিউটো দেখাই দিছোঁ ইমান ধুনীয়া হৈ গৈছে গধূলিৰ পৰিৱেশটো চাই কেনে খুবেই ভাল লাগিছে নহয় জানো আৰু আপোনালোকৰ ইয়াতে কোনে কোনে আহিছে মোক কমেণ্ট কৰি জনাব যদি চাই আছে এতিয়ালৈ ভিডিঅ'টো তো তাৰপিছত আৰু ইফালে এনেকৈ দেখাই দিলোঁ अंदर हाय बोलो ইয়াতে তাৰমানে কি দোকানত চিগাৰেটটো দিব হাতত থোৱা এটা ভৰাই লোৱা হাতেদি साव सिंगड़ा तो है दी देवता सिंगड़ा लो আমি ৱেলকাম লিখি থৈ দিছোঁ ৰাস্তা এইখিনি কথা মাহিত দিবা লাগব ইয়াতে বিষ্ণুলালৰ পথাৰ ৱেলকাম লিখাই আছে হয় নেকি এটো কি বিষ্ণু আৰু ইয়াৰ পিছত আমি ঘৰ আহি পালোঁ তো তাৰপিছত ফ্ৰেছ হৈ লওঁ আৰু ইয়াত ভাইটি মই মায়ে কাপোৰ চেণ্ডেল এইবোৰ খুলি আছে আৰু ঘৰত আহিলোঁ আহি কিনে লাষ্টত ভাতৰ যোগাৰ কৰিব ধৰিছে মায়ে এয়া মাছৰ জোল বনাইছে তো এয়া পানী দিছে আৰু গোটেইখিনি কৰি কিনে এয়া মাছ তাৰে পাছত মাছখিনি ইয়াতে দি দিছে অলপ পিছত আপোনালোকক দেখাইছোঁ এয়া ইমান ধুনীয়াকৈ হৈ গৈছে আৰু আপোনালোকে চাওকচোন ইয়াৰ পিছত কি হয় আৰু ইয়াৰে পাছতে ইফালে বহাই দিছে মাংস চ' মাংসৰ কাৰণে হালধি মছলা এইবোৰ সকলো দি দিছে আৰু কেৰাহীত বহাই দিলে তাৰ পাছত ভাজি আছে এতিয়া ভাজি থকাৰ পিছত দেখাই আছোঁ আৰু চাই যাওক